Welcome to my YouTube channel. অসমত কবলৈ গলে স্বাগতম বন্ধুসকল। তো আজি বহুত দিনৰ মূৰত অলপ ওলাই আহিলো লগৰখিনিৰ লগত। তো ভাবিলো অলপ এটা সৰুকে এটা ব্লগ বনাও যে আমি কোনখন ঠাইত আহিছো, কেনেকুৱা ঠাইখন দেখিবৰ কাৰণে। তো আজি ঠাইখন আজি ভিডিঅ'টো এইখিনিয়ে দেখাম যে আমি এখন ধুনীয়া ঠাইত আহিছো। ওচৰতে ৱাটাৰফল ধুনীয়াকৈ শিৱ মন্দিৰো আছে। তো সকলোখিনি দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি আছোঁ এখন ঠাইখনৰ নাম বৰ বিশেষ ভালকৈ নাজানো। নাগালেণ্ড বৰ্ডাৰৰ ওচৰত দৌলবাগানৰ ফালে আহিব লাগে। ঠাইখনৰ নাম হৈছে হদহদি, ঠিক আছে। তো ওচৰতে আছে নামথাই ভিলেজ। নাগালেণ্ড বৰ্ডাৰৰ ওচৰত নাগা এখন ভিলেজ আছে ওচৰতে, নামথাই ভিলেজ এইখনৰ নামটো, ঠিক আছে। তো আহি দেখি পালোঁ জেগাটো ভাল, ধুনীয়া, একদম পৰিপাতি ধুনীয়া হৈ আছে। কিনাৰতে আছে ৱাটাৰফলটো, ঠিক আছে। তো আমি মেইন মানে চাবলৈ আহিলোঁ ৱাটাৰফলটো। আগতো তেনেকৈ অহা নাই, আজি লগৰকেইটাই ক'লে যে অলপ ফুৰি আহোঁ বৈ। তো ভাবিলোঁ ঘৰৰ ওচৰতে আছে যেতিয়া বিশেষ খুব বেছি 15-20 কিলোমিটাৰ 15-17 কিলোমিটাৰমান হ'ব চাগে ঘৰৰ পৰা ইয়ালৈকে আহিবৰ কাৰণে। তো আহিলোঁ ওচৰতে, বেছি দূৰতো নহয় চাবৰ কাৰণে। তো এইখিনিয়ে সুন্দৰ ঠাইখিনি সকলোখিনি দেখাই যাম ধুনীয়াকৈ, একদম ধুনীয়া এটা চিনেমেটিক ভিডিঅ' আপোনালোকৰ আগত দেখাম। তো ভিডিঅ'টো চাই থাকিব। হদহদিলৈ প্ৰথমতে আহি দেখা পাওঁ এটা শিৱ মন্দিৰ, ঠিক আছে। এয়া শিৱ মন্দিৰ, তাৰ কিনাৰতে আছে ৱাটাৰফলটো। মানে শিৱ মন্দিৰত তাৰ কিনাৰত যিকেইটা মানে ডাঙৰ ডাঙৰ শিল বা পাথৰ আছে, ঠিক আছে। তাত এজন শিৱ ধুনীয়াকৈ অংকন কৰা আছে শিলতে, ধুনীয়াকৈ মানে একদম ধুনীয়াকৈ মূৰ্তিটো টাইপ অলপ ধুনীয়াকৈ বনাই আছে। তো সেইটোকে দেখাম। তো আহক, সেইটো হৈ গ'ল ৱাটাৰফলটো, ঠিক আছে। সৰু এটা ৱাটাৰফল, গৰম দিনত আহিবৰ কাৰণে বহুত বেছি ভাল হ'ব। আৰু আপোনালোকক মই যিটো দেখাম বুলি কৈছিলোঁ সেয়া হৈছে এয়া এটা ডাঙৰ পাথৰত, ঠিক আছে। এটা ডাঙৰ পাথৰত এজন ধুনীয়াকৈ শিৱ ভগৱান ইয়াত ধুনীয়াকৈ এটা প্ৰতিমূৰ্তি বনাই থৈছে, ঠিক আছে। দেখিব পাইছে এয়া ধুনীয়াকৈ কাটি শিলত কাটি ধুনীয়াকৈ বনাই থৈছে এজন শিৱ ভগৱান। তো এইটো তাৰ কিনাৰতে আছে এটা ৱাটাৰফল। আপোনাক যিটো দেখালোঁ এতিয়া সেইটো দেখাবলৈ আকৌ এবাৰ চেষ্টা কৰিম। ৱাটাৰফলটো হৈছে এইটো। ইয়াত বিশেষকৈ মানুহবোৰ গৰম দিনত বেছিকৈ আহে, ঠিক আছে। ৱাটাৰফল যিহেতু হয় পানীৰ লগত অলপ মানে ফুৰিবৰ কাৰণে ফেমিলিবোৰ ইয়াত আহে, এটা ট্ৰিপ লৈ আহে। গৰম দিনত আহিবৰ কাৰণে বহুত বেছি ভাল ইয়াত। আপোনালোকে কেতিয়াবা আহিব পাৰে। পোনপ্ৰথমতে মোৰ লগৰকেইটা চিনাকি কৰাই দিছোঁ। দিব্যজ্যোতি লোহাৰ, খুব বেছি ইয়াৰ অসমত যদি চাবলৈ যাওঁ ইয়াৰ নিচিনা সমান ওখ মানুহ চাগে নাই, ঠিক আছে। ই হ'ল 6 ফুট 4 ইঞ্চি, মানে বহুতেই বেছি আছে আমাৰ লেভেলত চাবলৈ গ'লে। এই মানুহবোৰ কটীয়া। তাৰপৰা এয়া হৈছে প্ৰদ্যুৎ, আমাক খাই দিওঁ, ঠিক আছে। আৰু সেইয়া বেদান্ত তলত বহি আছে, তলত বহি পানী এইয়া। তো আমি 4টা আহিছোঁ ছানডে স্পেচিয়েলত ফুৰিব মেলিবৰ কাৰণে। আমি সৰু সৰু ঠাইবোৰ ধৰি লওক অনেক ঘূৰি থাকোঁ, লগতে আপোনালোকেও দেখাই থাকোঁ। আপোনালোকে আহিব পাৰে যে ইমান ধুনীয়া ধুনীয়া ঠাই ওচৰে পাঁজৰে আছে। ধৰি লওক চৰাইদেউ ডিষ্ট্ৰিক্টৰ ভিতৰতে আছে ধুনীয়া ধুনীয়া ঠাই, আপোনালোকে আহিব পাৰে। অলপ আহিছিলোঁ চাবৰ কাৰণে। তো আহি দেখিলোঁ যে ইয়াৰ তললৈ ডাউন হৈ আৰু এটা মানে ষ্টেপ আছে, ঠিক আছে। তললৈ যাবতো নোৱাৰিম। তো যিমান বাৰু দূৰৰ পৰাই দেখাবলৈ চেষ্টা কৰি আছোঁ। এইখিনিত আছে, দেখিব পাইছে চাগে। তো এইখিনি তলেদি গৈছে। আৰু বিশেষকৈ মই পানীত সাঁতুৰিব নাজানো, পানীৰ ওচৰলৈ বৰ বিশেষকৈ যোৱা নাই ওচৰলৈ, যদি কেনেবাকৈ ডুবি যাওঁ কি হ'ব। তো লোকেশ্যনটো এইটোৱে, দেখি পাইছে গোটেই জংঘলৰ মাজত সেউজীয়া পূৰা সেউজীয়া, এভাৰগ্ৰীণ। তো এইখিনিয়ে ঠাইখিনি, আগলৈ আৰু দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব।
বহুত বেছি দীঘলীয়া নকৰোঁ তো এইখিনিয়ে ঠাইখিনি মানে যিমানখিনি আহিলোঁ যিমানখিনি নাই দেখালোঁ আপোনালোকক তো এইখিনি হ'ল নাগালেণ্ড বৰ্ডাৰত পৰে ঠিক আছে হদহদী ঠাইখনৰ নামটো আপোনালোক আহিব পাৰে ধুনীয়াকৈ গৰম দিনত আহি ফূৰ্তি কৰিব পাৰে দেখালোঁ আপোনালোকক চিনেমেটিক ভিডিঅ'টো চালে চাগে ওচৰে পাঁজৰে এয়া দেখিছেই আগতে এইখিনি যেতিয়া ফাৰ্ষ্ট মই আহিছিলোঁ তেতিয়া গোটেইখিনি জংঘল আছিলে এতিয়া কিনাৰত জংঘল মানে অলপ জ্বলাই মেলি ধৰক কিবা বাগানৰ খেতি কৰিব নহ'লে জুম খেতি টাইপ কিবা এটা কৰিব চাগে তো ওচৰে পাঁজৰে আছে নাগালেণ্ড ভিলেজো আছে নামঠাই ভিলেজ যিটো মই আগতে কৈ গ'লোঁ তো এইখিনি বা তলৰ পৰা চাবলৈ গ'লে মানে বহুত তলত আমি আছিলোঁ ঠিক আছে মই দেখাই আছোঁ ভিডিঅ'টো মানে ইয়াৰ তলত আছে আমি য'ত বহিছিলোঁ ইয়াৰ তলত আছে ৱাটাৰফলটো আৰু শিৱ মন্দিৰ ঠিক আছে য'ত আমি ফাৰ্ষ্ট যিটো ভিডিঅ' কৰিছিলোঁ সেইখিনি তাত আছিলে ঠিক আছে তো এতিয়া আগলৈ গৈ আছোঁ এতিয়া আমি আগলৈ গৈ আৰু এটা মানে ইয়াৰ যিটো ৱাটাৰফলটো যিটো মানে আগ চাইডটো আছে ঠিক আছে টাৰ্ণিং পইণ্ট যিটো সেইখিনিতে গৈ মানে এবাৰ চাম সেইখিনিও দেখিব ধুনীয়া বোলে অলপ তো আহক চাই যাওক ভিডিঅ'টো তো এইফালেদি পূৰা জংঘলৰ মাজে মাজে মানে এনেকুৱা লাগিছে যেন বিয়াৰ গিলছ আমাৰ লগত আছে আমি ডিস্কভাৰী এটা প্ৰগ্ৰাম কৰি আছোঁ ঠিক আছে জংঘলৰ মাজে মাজে অঁ মানে এইখিনিৰ পৰা অলপ আগলৈ গ'লে এইখিনিৰ পৰা ভিউটো ভাল আহে ঠিক আছে মানে ধুনীয়াকৈ আহি ধুনীয়াকৈ টিপটপ কিবা যদি এনে খাই বৈ যাব পাৰিব আপোনালোকো অঁ ষ্টেপ দি থৈছে ধুনীয়া বনাইছে নহ'লেতো চিধা থিয় হ'লি ন এইখিনিত মানে এটা সৰু এটা ভিউ আছে ঠিক আছে সৰু ভিউ সেয়া হৈছে হদহদী যদি মোৰ আগৰ ভিডিঅ' চাইছে চাহেব খানাৰ ভিডিঅ' বনাইছিলোঁ আগতে ঠিক আছে তো যদি সেইটো ভিডিঅ' চোৱা নাই মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম তাত আপুনি ভিডিঅ'টো চাই ল'ব পাৰিব যিখন ঠাই চাহেব খানা টাইপ ছেম টু ছেম ইয়াতো একে ঠাই ইয়াত আছে এইটো অলপ সৰুকৈ এটা ৱাটাৰফল টাইপ আগত আছে যিটো ডাঙৰ সেইটো চ' যিমানখিনি পাৰিছোঁ দেখাই আছোঁ আপোনালোককো ওচৰ পাজৰ ঠাই আপোনালোকেও সকলো আহিব পাৰিব যিমানখিনি পাৰে ধৰি লওক এটা সৰু সুৰা ট্ৰিপ যদি বনাই আহিব পাৰে নাগালেণ্ড বৰ্ডাৰ ওচৰতে ইয়াত ডিষ্ট্ৰিক্টখন হৈছে আপোনাৰ নাগালেণ্ড বৰ্ডাৰ একচুৱেলি ডিষ্ট্ৰিক্টখন নাজানো যদি আমাৰ চাব যাওঁ আমাৰ হৈছে চৰাইদেউ ডিষ্ট্ৰিক্ট ঠিক আছে চৰাইদেউৰ পৰা দৌলবাগান ছাইডত আহিব লাগিব তাৰ পৰা আপুনি চিধা আহিলে পাই যাব ঠিক আছে নাগালেণ্ড বৰ্ডাৰ ভিলেজখন আছে ইয়াৰ ওচৰ পাজৰ নামঠাই ভিলেজ এইখিনিৰ পৰা আপুনি আহিব পাৰিব এটা সৰু সুৰা ট্ৰিপ যদি গৰম দিনত আহিব বিচাৰে আপোনালোকে সকলো আহিব পাৰিব এনজয় কৰিব পাৰিব ইমানখিনিয়ে যিমানখিনি বাৰু আপোনালোকক দেখালোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম